আজি মানুহজনক পইতা ভাতৰ সোৱাদ ল'ব দিছোঁ দেই। হাই গাইজ, নতুন ভিডিঅ' এটা আজি লৈ আহিছোঁ আপোনালোকৰ আগত। হ'ল পইতা ভাত। মানুহজনে আজি বনাইছে, কোনো যিহেতু অফ ডে, মোৰ ছেকেণ্ড ছেটাৰডে, সেইকাৰণে মোৰ পইতা ভাত খাবলৈ মোৰ আশা আছিলে। আজি পইতা ভাত খাম বুলি। আজি আমি গৰম যিহেতু বহুত গৰম পৰিছে, সেইকাৰণে মানুহগৰাকীয়ে কৈ যাব, তেখেতে কেমেৰাত নাহোঁ বুলি কৈছে, পিকচাৰত নাহে, কিন্তু দেখাই যাব। কি কৈ যোৱাচোন এফালৰ পৰা। এইটো জলকীয়াৰ চাটনি, এইটো খৰিচাৰ চাটনি, এইটো শুকান মাছৰ চাটনি, এইটো ভেন্দি ফ্ৰাই, এইটো পুঠি মাছৰ ফ্ৰাই, এইটো বিলাহী চাটনি, এইটো কচু থুৰি পাতত দিয়া, এইটো মচুৰ দাইলৰ চাটনি, এইটো আলু আৰু কণী পিটিকা, এইটো নৰসিংহৰ চাটনি, বেঙেনা সনা, ইমানেই। আৰু তামোল পাণ দিছা লাষ্টত খাবলৈ মোক। এয়া চাওক, নেমু চেপি লৈছোঁ পইতা ভাতত। এয়া হৈ গ'ল বি জলকীয়া আৰু ভাতত পানী দিয়া আছে চব ধুনীয়াকৈ। এইটোৱে পইতা ভাতৰ স্পেচিয়েল, ৰাতি তিয়াই থোৱা ভাতটো। এতিয়া ফাৰ্ষ্ট মই ট্ৰাই কৰিম জলকীয়া খৰিচা, আলু, এই খৰিচা, জলকীয়া চব ট্ৰাই কৰিম। চব এয়া শুকান মাছৰ সনা আৰু যি আছে গোটেই বস্তুখিনি দি অকণমান ট্ৰাই কৰি এতিয়া চব বস্তু দি দিলোঁ। কচু দি লৈছোঁ। এতিয়া ধুনীয়াকৈ আমি খাওঁ আহক। নোখোৱা বস্তু এটা খাই ভাল লাগিছে। নোখোৱা বস্তু এটা বহুত ডিলিচিয়াছ, একো মানে নো ৱৰ্ডছ টু এক্সপ্ৰেছ। ইমান ভাল লাগিছে। এইখিনি চব মই চব ঢালি ল'লো ইয়াত, ফাইনেলি চব ঢালি ল'লো। আৰু পানী দিয়া ভাত, পইতা ভাত, আৰু কি লাগিছে খাবলৈ। ইয়াৰ লগত একো নালাগে আৰু। মাছ মাংসই কোনো টেষ্ট এইটো মানে দিব নোৱাৰে। আৰু মোক এতিয়া মাজে মাজে বনাই থাকিব লাগিব তুমি। ঠিক আছে, দিম বাৰু। থেংক ইউ ছ' মাছ। ৱেলকাম, মষ্ট ৱেলকাম।